বেলা আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন আহিছে ছয়গাঁৱৰ পৰা পঠিয়াইছে ডিম্পল দাসে চাহক আজি শুনো ডিম্পল দাসৰ লাভ ষ্টৰী মই আজি মোৰ লাভ ষ্টৰী আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ পাহিবা মোৰ লাভ ষ্টৰীৰ নাম প্লিজ মোক এৰি নাযাবা পাহিবা মোৰ ঘৰ ছয়গাঁও মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম বন্দিতা ভালপোৱা ৰিলেশ্যন আৰম্ভ হৈছিলে HS ফাৰ্ষ্ট ইয়াৰত পাহিবা মই কেতিয়াও ভবা নাছিলোঁ আমাৰ মাজত যে তেনে এটা সম্পৰ্ক গঢ়ি উঠিব কাৰণ আমি একেখন স্কুলতে পঢ়িছিলোঁ সৰুৰে পৰা এটা ক্লাছতে পঢ়িছিলোঁ বাট আমাৰ মাজত তেতিয়া মাতবোল নাছিলে মেট্ৰিক পাছ কৰি মই কামৰূপ জিলাৰ মিৰ্জা কলেজত এডমিশ্যন ল'লোঁ আৰু তাই এখন গাৰ্লছ কলেজত এডমিশ্যন লৈছিলে নাজানো পাহিবা মোৰ কিবা এটা তাইক স্কুলৰ পৰাই ভাল লাগিছিল পাহিবা মোৰ এজনী ভাল বান্ধৱী আছিল নাম অলিভিয়া এদিনাখন মই কলেজ যাওঁতে আধা ৰাস্তাত বন্দিতা আৰু অলিভিয়াক লগ পালোঁ সিহঁতো কলেজ গৈ আছিলে আৰু সিহঁতৰ লগত মই একেলগে গ'লোঁ ষ্টেচনলৈ বাট সেইদিনাখনো মই বন্দিতাৰ লগত মাতবোল কৰিব নোৱাৰিলোঁ অলিভিয়াৰ লগত কথা পাতি গৈয়ে ষ্টেচন পালোঁগৈ পাহিবা মোৰ সেইদিনা তাইক মাত দিয়াৰ খুব মন আছিলে কিন্তু নাজানো মই নোৱাৰিলোঁ লাজতে এনেকৈ কেইদিনমান গ'ল এদিনাখন মই অলিভিয়াক ফোন কৰিলোঁ ৰাতিপুৱা 7:30 বজাত আৰু ক'লোঁ ঐ কি কৰিছ কি কৰিছো মানে একো কৰা নাই বৰ্তমান তোৰ লগত কথা পাতি আছো ক ৰ কালি যাবি না কলেজ কিয় নাযাম বন্দিতা যাব না যাব ঠিকে আছে কি ঠিকে আছে আৰু তোক কিয় লাগে বন্দিতা যাবলৈ নাযায় এনেই আৰু তোৰ লগতে যাম বুলি ভাবিছোঁ কাইলৈ ইমান যে ফাম্বল কৰিছ কথাটো কি হেই একো নাই হ'ব দে ঠিক আছে অ'কে বাই বাই পিছদিনাখন সেই সময়টোত মই কলেজলৈ ওলাই গ'লোঁ আৰু অলিভিয়ালৈ বাট চালোঁ আমি একেলগে কলেজলৈ বুলি গ'লোঁ আধা বাটতে বন্দিতাকো দেখা পালোঁ তাইও আমাক যোগ দিলে সেইদিনাখন তাইৰ লগত মই অলপ কথা পাতিলোঁ আৰু ফোন নম্বৰটো মই খুজিলোঁ আৰু তাইও দিলে গধূলি কলেজৰ পৰা আহি তাইক কল কৰিলোঁ হেল্ল' হেল্ল' হয় কোনে ক'লে মই ডিম্পল চিনি পাইছা কি খবৰ ভাল বেয়া নাপাবা তোমাৰ নাম্বাৰটো লৈ ফোন কৰিলোঁ অলিভিয়াৰ পৰা আচ্ছা নাই কোৱা ফোন কৰিলা যে আজি ফোন কৰিলোঁ মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ কথা পাতিম বুলি কিন্তু কিবা এটা সাহসে হোৱা নাছিলে কিজানি বেয়া পোৱা কি মই চুৰেল নেকি তেনেকুৱা বুলিয়ে নহয় ছোৱালীবোৰে বেয়া পায় ন ফাল্টু লোৱা বুলি ভাবিব পাৰে আচ্ছা কথা অলপমান আছিলে বাট দিয়াচোন বাৰু আজি ফাৰ্ষ্ট ডে জাষ্ট ফোন কৰিছোঁহে কি কথা কম তেনেকুৱা একো নাই এনেই আৰু ফোন কৰিবলৈ মন যায় কি কৰিছা কি মিলিছা কেতিয়াবা এনেই খবৰদাৰ ৰাখিবলৈ মন যায় ঠিক আছে এইটো মই ছেভ কৰি থ'ম ন নাম্বাৰটো পাৰা ঠিক আছে কি কৰি আছে মই টিভি চাই আছোঁ মোৰ ফেভৰেট চিৰিয়েলখন আহি আছে ঠিক আছে বাই সেইদিনাখন ক'ব নোৱাৰিলোঁ কিয় নাজানো পাহিবা কিবা এটা ভয় লাগিছিল আৰু আমি মেছেজ কৰোঁ সদায় এনেকৈয়ে প্ৰায় 2 মাহমান আমাৰ তেনেকৈ মেছেজত কথা পাতিয়ে গুচি গ'ল আমি দুয়োটাৰ লগত চব কথা শ্বেয়াৰ কৰা হ'লোঁ লাহে লাহে আমাৰ ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হ'ব ধৰিলে এজ এ ফ্ৰেণ্ড চ' ডিম্পলৰ বন্দিতাক বহুত আগৰ পৰাই ভাল লাগিছিল বাট কেতিয়াও মনৰ কথা প্ৰকাশ কৰিবলৈ পৰা নাছিলে এতিয়া পিছে বন্দিতাৰ ফোন নম্বৰটো ডিম্পলে ল'লে এণ্ড দে ষ্টাৰ্টেড টকিং আৰু এটা ফ্ৰেণ্ডশ্বিপ আৰম্ভ হ'ল তেওঁলোকৰ মাজত এনেকৈ এদিন মই তাইক কল কৰিলোঁ সেইদিনা আছিলে 6 ফেব্ৰুৱাৰী 2013 আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ বাপৰে তোমাৰ কথা শেষেই নহয় এটা বাঢ়ি গৈয়ে আছে ফাইনেলি আজি সাহস গোটাই মেলি মই ইমানখিনি যেতিয়া ফ্ৰী হ'লোঁ ন সেইকাৰণে ক'ম বুলি ভাবিছোঁ আৰু আচ্ছা ওচৰত কোনোবা আছে নেকি তোমাৰ নাই মোৰ ফেভৰেট চিৰিয়েলখন চলি আছে পাছত ক'ব নাই কোৱা সদায় তোমাক তেনেকৈ থৈ দিয়া হয় কোৱা বন্দিতা আচলতে কথাটো মানে কি তাৰমানে আজি এদিন দুদিনৰ কথা নহয় বহুত দিন হ'ল বহুত দিনেই হ'ল মই তোমাক কিবা এটা কম বুলি ভাবি আছিলোঁ সাহসেই গোটাব পৰা নাছিলোঁ বাট এটা খোজকে আগবাঢ়ি আজি ফাইনেলি কম বুলি ভাবিছোঁ কি মই তোমাক মানে পাহৰিবই নোৱাৰো জানো প্ৰতিটো মিনিটত প্ৰতিটো ছেকেণ্ডত মনলৈ আহা ডিষ্টাৰ্ব হৈ থাকোঁ তাৰমানে মই লাষ্টত গম পালোঁ মই তোমাক ভাল পাই পেলাইছোঁ তাৰমানে কি ক'ম তোমালৈ মোৰ তাৰমানে বহুত কিবা কিবি আছে যিখিনি তাৰমানে এক্সপ্ৰেছ কৰিব এটা পৰা নাই তুমি বুজি পাইছা চাগে মই কি হ'ব বিচাৰে পাইছোঁ চোৱা ডিম্পল তুমি তোমাৰ মনৰ কথাখিনি কৈছা সেইটো কাৰণে মই বেয়া পোৱা নাই বাট মই তোমাৰ প্ৰপ'জেলটো একচেপ্ট কৰিব নোৱাৰিম চৰি মানে নট বিকজ তুমি বেয়া ল'ৰা বা কিবা বাট এতিয়া বৰ্তমান এইবিলাকত মোৰ সোমাবলৈ একদম মন নাই মোৰ পঢ়া শুনাটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট নাই মই 1%টো প্ৰব্লেম হ'ব নিদিওঁ মই বুজি পাওঁ নিজে সিমানখিনি মেচিয়ৰ্ড হয় বাৰু চ' ঠিক হে তো এটলিষ্ট আমি ফ্ৰেণ্ডশ্বিপটো ৰাখোঁ এতিয়া বেলেগ একো কথা নাপাতো এইটো বিষয়ে
ঠিক আছে বেয়া তুমি নাপাবা। বেয়াটো পোৱা নাই 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 ময়ো বেয়া পোৱা নাই তুমিও বেয়া নাপাবা তোমাৰ আগত ওলাই ওলাই লাজি লাগিব এতিয়া মই নিজে নাই নাই একো নহয় ইটছ অ'কে ঠিক আছে মই তোমাক কৰি আছোঁ ঠিক পিছত আছে হা দিয়া সেইদিনাখন পাহিবা মই গোটেই ৰাতি শুব নোৱাৰিলোঁ মনত এটাই ভাৱ আহিল তাই বাৰু মোৰ সৈতে ফ্ৰেণ্ডশ্বিপৰ ৰিলেশ্যনটো ভাঙি দিব নেকি বহুত বেয়া লাগিছিল বহুত দুখ লাগিছিল কাৰণ মই হয়তো তাইক মাতাৰ অধিকাৰো হেৰাই পেলোৱালোঁ পাহিবা মই মেছেজ কল একোৱে কৰা নাছিলোঁ সেইদিনাখনৰ পৰা চ' এদিন মোৰ মোবাইলত তাইৰ ফোন আহিল সেইদিনা আছিল 16 ফেব্ৰুৱাৰী 2013 কোৱা তুমি ফোন কৰিলা মই ফোন কৰিলোঁ মানে তোমাৰ ফোন মেছেজ নোহোৱা হৈ গ'ল এনেই মই কিবা কিবি কি ক'ম আৰু কিবা বেয়া পাইছা ন হে তোমাক কিয় বেয়া পাম মোৰে নিজকে কিবা দুখী লাগি যায় এনেকুৱা লাজ লাগিছে ন নিজক চাবলৈ মন নোযোৱা হৈছে 2-3 মানৰ পৰা সঁচা কথা একচুৱেলি মই এটা কথা কনফেছ কৰিবলৈ ফোন কৰিছোঁ কোৱা মানে এই কেইটা দিন তুমি ফোন মেছেজ কৰা নাই আই ৱাজ মিছিং ইউ আৰু তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে মই তোমাক মিছ যদি কৰিছোঁ ডেট মিনছ তোমাৰ প্ৰেজেঞ্চটো মোৰ লাইফত কিবা এটা হয় আৰু তোমাৰ এবচেঞ্চে মোক সেইটো বস্তু ৰিয়েলাইজ কৰালে যে তুমি কি হয় তুমি সঁচাকৈ মোক ভাল পাবানে ভাবা নাই মানে মই কিমান মাহৰ পৰা তোমাৰ কাৰণে বাচ্ছাই আছোঁ সেইটো তুমি অলিভিয়াক সুধিলে গম পাবা মই তাইক ক'বলৈ বহুত মানা কৰি থৈছিলোঁ মই বহুত বেছি ভাল পাই পেলাইছোঁ মই বৰ বেয়া অৱস্থাটোত ভুগি আছোঁ তোমাৰ অবিহনে তাৰমানে লয়েল হ'ব পাৰিবা এবাৰ আহিটো চোৱা যদি বেয়া পোৱা সেইটো গেম নহয় ট্ৰায়েল চিষ্টেম নহয় এবাৰ আহিলোঁ বেয়া লাগিল ওলাই যাম নহয় এতিয়া তুমিতো বিশ্বাস কৰিব লাগিব তাৰ বাহিৰেনো কিবা বেলেগ উপায় আছে জানো যদি খেলি মেলি কৰা মোতকৈ কিন্তু বেয়া কোনো নহ'ব যি কৰিবা ৰেল লাইনৰ ওপৰতে থিয় হৈ দিম আৰে ইমান দূৰলৈ যাব নালাগে এবাৰ আহিটো চোৱা ন আচ্ছা দে আছে দৰ্জাখনটো খোলা আহিবলৈ মোৰ দৰ্জা সদায় খোলা থাকে তুমিহে নোচোৱা এইফালে এনেকৈ আমাৰ ৰিলেশ্যন আৰম্ভ হ'ল আৰু প্ৰায় 1.5 বছৰ পাৰ হ'ল আমি মাজে সময়ে লগ কৰোঁ বহুত কথা পাতোঁ আৰু আমি এইটোৱে সিটোক বহুত ভাল পোৱা হৈ গ'লোঁ মাজতে কেতিয়াবা কাজিয়াও হয় বাট মই প্ৰায় চৰি কওঁ আৰু ভাল হৈ যাওঁ চ' ডিম্পল আৰু বন্দিতাৰ মাজত এটা ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ল আৰু ৰিলেশ্যনশ্বিপত ভাল পোৱা বেয়া পোৱা খং কাজিয়া ভেম অভিমান এইবোৰ থাকে দেটছ এ পাৰ্ট অফ এ ৰিলেশ্যনশ্বিপ আৰু ঠিক তেনেদৰে ডিম্পল আৰু বন্দিতাৰ ৰিলেশ্যনশ্বিপো আগুৱাই গৈ আছে এনেকৈ আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰ পালোঁ আৰু 2014 9 নৱেম্বৰত মোৰ আছিলে জন্মদিন আমাৰ ৰিলেশ্যনত মোৰ দ্বিতীয়টি জন্মদিন তাইৰ সৈতে আমি ফ্ৰেণ্ডবিলাকৰ সৈতে এটা পাৰ্টি দিছিলোঁ পাৰ্টি আছিলে অলিভিয়াহঁতৰ ঘৰত আৰু সেইদিনাখন সেই পাৰ্টিত বন্দিতাও আছিলে বহুত ভাল লগা দিন আছিল আমাৰ সেইটো আমি বহুত এনজয় কৰিছিলোঁ তাই আৰু মই বহুত কথা পাতিছিলোঁ খুব বেছি ভাল লাগিছিল আমি একেখন প্লেটৰ প্ৰায় খানাও খাইছিলোঁ সেইদিনা তাত চবৰে লগত চিনাকি আছিল একমাত্ৰ অলিভিয়াৰ এজনী ফ্ৰেণ্ড আছিলে যাক হয়তো আমি কোনেও চিনি নাপাইছিলোঁ তাইৰ নাম আছিল প্ৰিয়া পাহিবা মই প্ৰিয়াৰ লগত চিনাকিও হ'লোঁ কথাও পাতিলোঁ আৰু নম্বৰো চেঞ্জ কৰিলোঁ সেইদিনাখনৰ পৰা পাহিবা প্ৰিয়াৰ লগত মোৰ কথা পতা আৰম্ভ হৈছিলে ফোনত এদিন বন্দিতাই মোক কল কৰাত ৱেইটিং পালে মোক পিছত সোধাত মই ক'লোঁ প্ৰিয়াৰ লগত কথা পাতি আছোঁ বুলি পাহিবা লাহে লাহে তাই মোক অলপ ইগন'ৰ কৰিবলৈ ধৰিলে চ' এদিন মই প্ৰিয়াৰ লগত ফোনত কথা পাতি থাকোঁতে বন্দিতাই ফোন কৰিছিলে মই বাৰে বাৰে বন্দিতাৰ ফোনটো কাটি দিছিলোঁ নেক্সট দিনা মই তাইক ফোন কৰিলোঁ বন্দিতাই ফোনটো উঠালে আৰু হেল্ল' কোৱা কিয় ফোন কৰিছা নহয় কালি মই কিবা ইম্পৰ্টেণ্ট কথা সুধিছোঁ নেকি তোমাক কোৱা তুমি কালি কেলৈ ফোন কৰিছিলা তেতিয়াহ'লে প্ৰিয়াৰ লগত কথা পাতি আছিলা কিবা এটা মইতো মিছা কথা কোৱা নাই ন তাইৰ লগতে কথা পাতি আছিলোঁ বাট কিবা এটা তাই প্ৰব্লেম ফ্ৰেণ্ড হিচাপে শ্বেয়াৰ কৰিছে মই ইম্পৰ্টেণ্ট নে তাই ইম্পৰ্টেণ্ট তুমি ইম্পৰ্টেণ্ট ভাই মোৰ ফোনটো উঠাই তুমি 1 ছেকেণ্ড ক'ব পাৰিলা হয় ন যে ৰ'বা প্ৰিয়া লাইনত আছে মই তোমাক কৰি আছোঁ আচ্ছা সেইটো বাৰু মই ভুল হ'ল মানিলোঁ তাৰমানে এনেকুৱা এটা মমেণ্টত আছিলে ন ইমান তাৰমানে কান্দি কিবা এটা কৈ আছে ন সেইটো মমেণ্ট বেছি ইম্পৰ্টেণ্ট আছিলে ইম্পৰ্টেণ্ট নহয় লোকৰ প্ৰব্লেম আৰু কিবা এটা গোটেই ৰাতি তুমি ফোনো নকৰিলা আৰে মই ৰাতিখন ফোন কৰিবলৈ গোটেই ৰাতি তুমি তাইৰ লগত কথা পাতিছা গোটেই ৰাতি কিয় কথা পাতিম মই তাইৰ লগত ঠিক আছে হ'ব ডিম্পল ইটছ অ'কে মই আৰু তোমাক নাপাওঁ মই গম পাইছোঁ তুমি যোৱা প্ৰিয়াৰ লগত খুচ থাকা হেপ্পী থাকা অ'কে বাই হেল্ল' মই লগালগ তাইক কল বেক কৰিলোঁ বাট তাই ফোন বিজি কৰি থৈ দিলে মোক ব্লক কৰি দিলে মেছেজ কৰিলোঁ কোনো ৰেছপণ্ড নাহিলে তাই যদিও মোক তেনেকৈ ক'লে বাট মই তাইক বাদ দিব পৰা নাছিলোঁ মই তাইৰ বাবে ৱেইট কৰিবলৈ আৰম্ভ কৰিলোঁ কাৰণ মই তাইক বহুত বেছি ভাল পাইছিলোঁ প্ৰিয়া মোৰ জাষ্ট ফ্ৰেণ্ড আছিলে চ' এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ল বন্দিতা আৰু ডিম্পলৰ মাজত ফৰ এনাডাৰ লেডি
নেমড প্ৰিয়া ৱেল যেতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ড ইনচিকিউৰ হৈ যায় কাৰোবাক লৈ তেতিয়া ইটছ ইয়ৰ ডিউটি টু গিভ হাৰ দ'জ ছিকিউৰিটি আপোনাৰ যদি সময় আপোনাৰ গাৰ্লফ্ৰেণ্ডক নিদিয়ে আপুনি বেলেগ এজনী ছোৱালীক দিয়ে লাইকৱাইজ আপুনি আপোনাৰ বয়ফ্ৰেণ্ডক সময় নিদি যদি বেলেগ এজন ল'ৰাক দিয়ে তেতিয়া ডেফিনেটলি ইনচিকিউৰিটি এটা আহিব এটা নিজৰ টাইম থাকে ন মাই টাইম আৱাৰ টাইম লাভ টাইম সেইটো সময়ত বেলেগ মানুহক আৰু নোসোমাব ডেট শুড বি ইয়ৰ টাইম লাগিলে সেইটো সময়ত যোনেই নহওক কিয় ইভেন ইফ ইট ইজ আ বেষ্ট ফ্ৰেণ্ড বাকী সময়খিনি আপুনি মেনেজ কৰক বাট যেতিয়া আপোনাৰ প্ৰেয়সীৰ সৈতে বা আপোনাৰ প্ৰিয়জনৰ সৈতে টাইম আহে সেই টাইমকণ আপুনি এক্সক্লুজিভলি তেওঁকে দিব আৰু নহ'লে ইনচিকিউৰিটি পজিটিভনেছ আৰু বেয়া পোৱা পুৰিটো অহাটো স্বাভাৱিক কথা আৰু সেইটোৱে হ'ল বন্দিতাৰ ক্ষেত্ৰতো পাহিবা এনেকৈ প্ৰায় এমাহমান পাৰ হ'ল সেই দিনকেইটা মই কেনেকৈ কটাইছোঁ মইহে জানো এদিন হঠাৎ তাইৰ ফোন আহিলে চোৱা মোৰ সেইটো ভুল মই মানিছোঁ সেইটো সময়ত মই তোমাৰ অকণমান লৈ ৰেছপন্স দিব লাগিছিলে কিন্তু কি হ'ল গম পোৱা তাই আচলতে ইমানখিনি বেয়া এটা অৱস্থাত আছে ন সেইটো সময়ত ফোনটো কাটি দিলে আকৌ সেইখিনি কথা মুখৰ পৰা চাগে তাই মই শুনা নাপাম বা মই একো এটা ক'বলৈ নোৱাৰিম প্লাছ তুমিওতো ফোন কৰি ইমান দিন কাৰ লগত ৱেইটিং কিবা কিবি বহুত কথা গাবা মই তুমি সময়ত আছিলা তুমি মোক একদম ভুল নুবুজিবা মই এটা মিনিট বৰ বেয়াকৈ কটাইছোঁ প্লিজ তুমি বুজাৰ কথাটো বুজিছোঁ সেইকাৰণেতো ফোন কৰিছোঁ আই এম চৰি একো নাই বাৰু তুমি চোৱা মানুহৰ ৰিলেশ্যনশ্বিপটোত বিশ্বাসটোৱে ডাঙৰ বস্তু ন তুমি আজি মোলৈ কি বিশ্বাসত ফোন কৰিলা ইমান মাহৰ পাছত তুমি মই প্ৰিয়াক আৰু প্ৰিয়াৰ বয়ফ্ৰেণ্ডক লগ পাইছিলোঁ ত' তাহাঁতক লগ পাই ভাল লাগিলে তাহাঁত 4 yearsৰ পৰা ৰিলেশ্যনশ্বিপত আছে আৰু তোমাৰ কথা তাইৰ বয়ফ্ৰেণ্ডেও জানে চ' তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে মই তোমাক বহুত বেছিয়ে ডিষ্ট্ৰাষ্ট কৰিলোঁ আৰু 30 days পানিছমেণ্ট চৰি একো নাই দিয়া খালি দেখিলা তাহাঁতৰ ৰিলেশ্যনশ্বিপটোত বিশ্বাসটো আছে কাৰণে আজি 4 বছৰ কমপ্লিট হৈছে আৰু আমাৰ চোৱা আৰু এটা চান্স দিয়া চান্সৰ কথা নহয় তুমি মোৰ লাইফত সদায় আছা আই এম চৰি হ'ব ফটোৱা আই লাভ ইউ পাহিবা আমাৰ ৰিলেশ্যন আকৌ আৰম্ভ হ'ল মই তাইৰ সকলো কথাই শুনিছিলোঁ কাৰণ তাইক মই আকৌ এবাৰ হেৰুৱাব বিচৰা নাছিলোঁ তাইক মই বহুত বেছি ভাল পাওঁ এনেকৈ বহুত দিন পাৰ হ'ল আমাৰ দুয়োটাৰে মাজত বহুত ভাল পোৱা বাঢ়ি থাকিল চ' এটা সৰু মিছআণ্ডাৰষ্টেণ্ডিং হৈ গৈছিলে এণ্ড অফক'ৰ্ছ ইট ৱাজ ডিম্পলছ ডিউটি সেই মিছআণ্ডাৰষ্টেণ্ডিং বা মিছকমিউনিকেশ্যনটো ক্লিয়াৰ কৰাত বাট ডিম্পলে প্ৰিয়াৰ লগত বহুত সময় স্পেণ্ড কৰি দিলে আৰু সেইকাৰণে বন্দিতাৰ বহুত বেছি গাত লাগিছিল বা আঘাত হৈছিল বাট এদিন হঠাৎ পাহিবা তাইৰ ফোনটো অফ হৈ গ'ল মই বহুত চেষ্টা কৰিলোঁ বাট তাইৰ ফোনটো নোপোৱা হ'লোঁ এনেকৈ কেইদিন পাৰ হ'ল কেইদিন ৰাতি টোপনি নোহোৱাকৈ মই পাৰ কৰিলোঁ মই আপোনাক ক'ব নোৱাৰোঁ মই সম্পূৰ্ণ ভাগি পৰিছিলোঁ একোৱে খবৰ পোৱা নাছিলোঁ হঠাৎ ক'ত গ'ল কি হ'ল একো ধৰিব পৰা নাছিলোঁ তাইৰ ফ্ৰেণ্ডছকো সুধিছিলোঁ বাট তাহাঁতেও একো উত্তৰ দিব পৰা নাছিলে পাহিবা এদিন কলেজ গৈ থাকোঁতে তাইৰে এজন বান্ধৱীয়ে মোক লগ পালে আৰু আহি ক'লে অ ডিম্পল ডিম্পল ঐ মাছ অ মাৰিছোঁতো শুনচোন অঁ ক কথাটো হ'ল কি তই কিবা খবৰ পাৱ নে বন্দিতা একদম একো খবৰ পোৱা নাই মই পগলা হৈ গৈছোঁ ৰে মই তই কেনেকুৱা ফোন কৰিছোঁ মোক শুন বন্দিতাই মোক তোক ক'ব দিছে তহঁতৰ যে এইবোৰ ৰিলেশ্যনশ্বিপৰ কথা তাইৰ ঘৰত গম পাইছে কেনেকুৱা ভয়ংকৰ ৰিয়েকশ্যন আৰু কি কৈছে তাই আজি তোক ফোন কৰিব খালি এটা কথা ফোনটো লগত ৰাখিবি আকৌ অঁ লগত আৰু কিবা কৈছে নি নাই বাছ ফোনটো লগত ৰাখিবি তাই বাকীখিনি তাই তোক ফোনতে কৈ দিব হ'ব ন ঠিক আছে দে থেংক ইউ হা চল বাই দে বাই বাই এইখিনি কথা কৈ তাই গুচি গ'ল ৱেল হঠাতে কণ্টেক্ট নোহোৱা হৈ গ'লে ইট ইজ ৰিয়েলি ডিফিকাল্ট মানে কিবা যদি প্ৰব্লেম হয় আপোনাৰ এটলিষ্ট মেক চিয়'ৰ যে কাৰোবাৰ থ্ৰু দি আপুনি আপোনাৰ লাভড ওৱানক জনাই দিব পাৰে যে হোৱাট ইজ ৰং কাৰণ আপুনি যিটো ছিটুৱেশ্যনত থাকে সেইটো হয়তো আমি বুজি নাপাম বা আপোনাৰ লাভড ওৱানে বুজি নাপায় চ' বহু ধৰণৰ এজাম্পশ্যন আহি যায় কি হ'ল ক'ত গ'ল মোক এৰি গ'ল এই তেতিয়াই প্ৰব্লেম ষ্টাৰ্ট হৈ যায় চ' যদি আপুনি নিজে ক'ব নোৱাৰে এটলিষ্ট মেক চিয়'ৰ কেনেবাকৈ যদি আপুনি আপোনাৰ লাভড ওৱানক জনাই দিব পাৰে যে হোৱাট ইজ দ্য প্ৰব্লেম তেতিয়া হয়তো তেওঁ অকণমান শান্তিৰে থাকিব পাৰিব বাট য়েছ অফক'ৰ্ছ ইউ উইল অলছ' হেভ টু আণ্ডাৰষ্টেণ্ড যে যদি কিবা প্ৰব্লেম আহি যায় ৰিলেশ্যনশ্বিপটোত আৰু যদি তেওঁ কণ্টেক্ট কৰিব পৰা নাই তেতিয়াহ'লে সেইখিনি ধৈৰ্য সেইখিনি পেচেঞ্চ থাকিব লাগিব সেইখিনি ট্ৰাষ্টটো থাকিব লাগিব বাট য়েছ আই আণ্ডাৰষ্টেণ্ড লাভত এই ধৈৰ্য বস্তুটোৱেই নাথাকে কাৰণ হঠাৎ মানুহজন নোহোৱা হৈ গ'লে বা মানুহজনী নোহোৱা হৈ গ'লে চিন্তা এটা আহে গতিকে মিউচুৱেলি সেইটো বস্তু ছল্ভ কৰিব লাগিব কেনেবাকৈ আপুনি আপোনাৰ লাভড ওৱানক খবৰটো দিয়াব লাগিব বা আপুনি হয়তো ধৈৰ্য ধৰিব লাগিব যে আপোনাৰ লাভড ওৱানে নিজে আপোনাক কণ্টেক্ট কৰক চ' এনেকুৱা যদি কেতিয়াবা আপোনাৰ লাইফত হৈছে বা হৈ আছে কনচিডাৰ ইট এজ এ টেষ্ট এণ্ড প্ৰিপেয়াৰ ফৰ ইট
পাহিবা সেইদিনাখন গধূলি মোৰ মোবাইললৈ এটা আননোন নম্বৰৰ পৰা কল আহিলে ফোনটো ৰিচিভ কৰিলোঁ আৰু সেয়া আছিলে বন্দিতা হেল্ল' ডিম্পল মই বন্দিতা আৰে তুমি কি কৰি আছা এইবোৰ কিমান কেনেকুৱা ফোন লগাইছো ৰে মই শুনা মই তোমাক মনে ফোন কৰিছোঁ কাইলৈ তুমি অলিভিয়া ঘৰত 9টা বজাত পোৱাকৈ আহিব পাৰিবানে পাৰিম বাৰু বাকী হৈ আছে কি মই জনাম তুমি 9টা বজাত আহিবা মই এতিয়া বেছি সময় কথা পাতিব নোৱাৰোঁ আৰু জাষ্ট এটা কথা মনত ৰাখিবা আই ৰিয়েলি লাভ ইউ হেল্ল' আৰে পাহিবা নেক্সট দিনা ৰাতিপুৱা তাই কোৱা মতে 8 মান বজাত মই অলিভিয়াহঁতৰ ঘৰত গৈ তাতে ৰৈ আছিলোঁ 9 মান বজাত বন্দিতা আহিলে আমি কথা পাতিলোঁ তাৰমানে কি ক'ম এতিয়া মই ক'ম তুমি শুনা তোমাক মই বহুত ভাল পাওঁ তোমাৰ কাৰণে মই চব ষ্টেণ্ড ল'ব পাৰিম বাছ মোক খালি তোমাৰ পৰা দুটামান কথা লাগে প্ৰমিছ লাগে তুমি এনেকুৱা এটা প্লেটফৰ্মত আহি থিয় হ'ব লাগিব এনেকুৱা ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব য'ত মই মোৰ মা দেউতাক গৈ ক'ব পাৰোঁ যে মা পাপা এয়া ডিম্পল এইজন মানুহক মই ভাল পাওঁ আৰু তেওঁকে মই বিয়া পাতিব বিচাৰিছোঁ সেইখিনি মোক তোমাৰ পৰা এচিয়ৰেঞ্চ লাগে বাছ আৰু মোক একো নালাগে আৰু তুমি যদি মোৰ লগত থাকা সদায় এনেকৈ ছাপোৰ্ট কৰে তাতকৈ আৰু মোক একো নালাগে খালি এৰি থৈ নাযাবা সেইটোৱে ক'ম যাতে 4 বছৰ সময় ল'ম তোমাৰ পৰা 4 বছৰৰ ভিতৰত মই তোমাক যিখিনি বিচাৰিছিলা মই কৰি দেখাম তেতিয়ালৈকে প্লিজ মোলৈ ৱেইট কৰিবা আৰু মোক চাথ দিবা মই তোমাক কৰি দেখাম আই প্ৰমিছ মই তোমাৰ ফুল ছাপৰ্টত থাকিম বাছ মোক তুমি ডিছএপইণ্ট নকৰিবা বিকজ আই ৰিয়েলি ৱান্ট টু স্পেণ্ড দ্য ৰেষ্ট অফ মাই লাইফ উইথ ইউ আৰু মই মোৰ মা দেউতাই তোমাক সন্মানেৰে আকোৱালি লোৱাটো বিচাৰোঁ চ' বাছ মোক এই 4টা বছৰ তুমি যেনেকৈ নহওক ইণ্ডিপেণ্ডেণ্ট হৈ দেখুওৱা এণ্ড দেন আই উইল বি ইয়াৰ্ছ চব ঠিক হৈ যাব চিন্তা নকৰিবা পাহিবা এনেকৈ আমাৰ 2 বছৰ পাৰ হ'ল আৰু এতিয়া মই বহুত আগবাঢ়িব পাৰিছোঁ হয়তো এই 2 বছৰত মই যিখিনি কৰিছোঁ অকল বন্দিতাৰ বাবে তাইৰ সাহস তাইৰ বিশ্বাসৰ বাবে এই 2 বছৰত যিমানখিনি মই আগবাঢ়িছোঁ গোটেই ক্ৰেডিট মই তাইকে দিব বিচাৰোঁ তাইৰ মৰম ভালপোৱা সঁহাৰি লৈ মই আগুৱাই যাম আৰু নিজৰ ভৰিত থিয় হৈহে এৰিম পাহিবা এতিয়া কিছুদিন আগৰ পৰা তাই মোৰ ফোন ইগন'ৰ কৰিবলৈ ধৰিছে কল কৰিলে প্ৰায় বিজি থাকোঁ বুলি কয় বেছি কণ্টেক্ট নকৰে ব্ৰেকআপো দিয়া নাই কিয় নাজানো পাহিবা মোক তাই এনেকুৱা কৰিছে কি ভুল কৰিলোঁ মই নাজানো এয়াই মোৰ লাভ ষ্টৰী পাহিবা আপোনাৰ জৰিয়তে বন্দিতাক ক'ব বিচাৰোঁ যে বন্দিতা মই তোমাক বহুত ভাল পাওঁ প্লিজ এনেকুৱা নকৰিবা কি হ'ল মোক কোৱা মই বৰ দুখ পাওঁ মোক কেতিয়াও এৰি নোযোৱা যাতে তুমি বেলেগৰ আপোন নহ'বা কিবা যদি ভুল কৰিছোঁ মোক ক'বা মই তোমাক বহুত ভাল পাওঁ প্লিজ মোক যাতে তুমি নিজৰ কৰি লোৱা আৰু ফিউচাৰত যাতে আগুৱাই যাব পাৰোঁ তাৰ বাবে ছাপোৰ্ট কৰি থাকা পাহিবা লগতে আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ যাতে মই অতি সোনকালে তাইক নিজৰ কৰি ল'ব পাৰোঁ প্লিজ পাহিবা আপুনি মোৰ লাভ ষ্টৰীটো যাতে অতি সোনকালে আপলোড কৰে আশা কৰিলোঁ আপোনাৰ জৰিয়তে মোৰ মনৰ কথাখিনি বন্দিতাই অতি সোনকালে শুনিব আৰু বুজি পাব